বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে কম্পিটিটিভ এক্সাম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আসাম টেট 2021 সিলেবাছৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে ইতিমধ্যে গম পাইছে যে অসমৰ শিক্ষামন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে 2021 অক্টোবৰত টেট অনুষ্ঠিত কৰিব। গতিকে সময় কম, আমি প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব লাগে। বলক আমি আসাম টেট 2021 এক্সাম প্যাটাৰ্ণ আৰু সিলেবাছৰ বিষয়ে চাওঁ। আসাম টেট 2021 এক্সাম প্যাটাৰ্ণত থাকিব এক্সাম মোড OMR বেছডত হ'ব। এক্সাম মোডটো হ'ব OMR বেছডত, মানে 4টা প্ৰশ্ন থাকিব। ইয়াৰ পৰা যিকোনো এটা শুদ্ধ আনসাৰ হ'ব, এটো দিব লাগিব। টোটাল নাম্বাৰ অফ কুৱেশ্যন থাকিব 150। 150টা প্ৰশ্ন থাকিব। টোটাল মাৰ্ক থাকিব 150। 150টা প্ৰশ্নৰ কাৰণে 150 নম্বৰ থাকিব। সময় থাকিব 150 মিনিটস, মানে 2.5 ঘণ্টা। 2.5 ঘণ্টা সময় থাকিব। দেয়াৰ উইল বি নো নেগেটিভ মাৰ্কিং, কোনো নেগেটিভ মাৰ্ক নাথাকিব। অশুদ্ধ প্ৰশ্নৰ কাৰণে কোনো মাৰ্ক নাকাটিব। মিডিয়াম অফ কুৱেশ্যন পেপাৰ, আপুনি কুৱেশ্যন পেপাৰটো কি মিডিয়ামত পাব? আসামিজত পাব, বেংগলীত পাব, বড়ো, হিন্দী, ইংলিছ, এইখিনি লেংগুৱেজত আপুনি কুৱেশ্যন পেপাৰটো পাব। বলক আমি এতিয়া সিলেবাছৰ বিষয়ে আলোচনা কৰোঁ। আসাম টেটৰ লোৱাৰ প্ৰাইমেৰী যিটো LP বুলি কয় বা ইয়াক পেপাৰ 1 বুলিও কয়। পেপাৰ 1ৰ সিলেবাছত আমি চাওঁ কি আছে। চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ পৰা 30টা প্ৰশ্ন আহিব। 30 MCQs, নম্বৰ থাকিব 30। লেংগুৱেজ 1ৰ পৰা আহিব। লেংগুৱেজ 1ত আছে আসামিজ, বেংগলী, বড়ো, হিন্দী, নেপালী, গাৰো, মণিপুৰী, হামাৰ। ইয়াৰ পৰা যিকোনো এটা কম্পালসাৰী, যিকোনো এটা ল'লেই হ'ব। আপোনালোকে আসামিজ ল'ব পাৰে, বেংগলী ল'ব পাৰে, বড়ো ল'ব পাৰে, যিকোনো এটা ল'ব। ইয়াৰ পৰা প্ৰশ্ন আহিব 30টা, নম্বৰ থাকিব 30। লেংগুৱেজ 2 ইংলিছ। লেংগুৱেজ 2টো এইটো সকলোৰে কাৰণে কম্পালসাৰী হয়। লেংগুৱেজ 2 ইংলিছৰ পৰা প্ৰশ্ন আহিব 30টা, নম্বৰ থাকিব 30। মেথামেটিক্স, মেথছৰ পৰাও 30টা প্ৰশ্ন আহিব, 30 নম্বৰৰ কাৰণে। এনভাইৰনমেণ্টেল ষ্টাডিজৰ পৰাও 30টা প্ৰশ্ন আহিব, 30 নম্বৰৰ কাৰণে। টোটেল 150টা প্ৰশ্ন থাকিব, 150 নম্বৰৰ কাৰণে। ইয়াৰ পিছত আমি লোৱাৰ প্ৰাইমেৰীটো চালোঁ। আপাৰ প্ৰাইমেৰী যিটো হয়, আপাৰ প্ৰাইমেৰী UP, যিটো পেপাৰ 2 বুলি কয় UPত, পেপাৰ 2। পেপাৰ 2ৰ সিলেবাছতখিনি আমি চাওঁ। পেপাৰ 2টো চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ পৰা 30টা প্ৰশ্ন আহিব, 30 নম্বৰৰ কাৰণে। লেংগুৱেজ 1ত আসামিজ, বেংগলী, হিন্দী, বড়ো, মণিপুৰী, গাৰো, নেপালী, কাৰ্বি, হামাৰৰ পৰা আপোনালোকে যিকোনো এটা ল'ব পাৰে। ইয়াৰ পৰা প্ৰশ্ন আহিব 30টা প্ৰশ্ন আহিব, 30 নম্বৰৰ কাৰণে। লেংগুৱেজ 2 ইংলিছটো এইটো সকলোৰে কাৰণে কম্পালসাৰী, সবেই ল'বই লাগিব। ইয়াৰ পৰাও কুৱেশ্যন আহিব 30টা, 30 নম্বৰৰ কাৰণে। যদি আপোনালোকে মেথছ এণ্ড ছায়েন্সৰ টিচাৰৰ কাৰণে এপ্লাই কৰিব, তেন্তে আপোনালোকে দিব লাগিব মেথছ এণ্ড ছায়েন্সৰ পেপাৰ, য'ৰ পৰা প্ৰশ্ন আহিব 60টা প্ৰশ্ন থাকিব, 60 নম্বৰৰ কাৰণে। আৰু যদি আপোনালোকে ছ'চিয়েল ষ্টাডিজৰ টিচাৰৰ কাৰণে এপ্লাই কৰে, তেন্তে আপোনালোকৰ পেপাৰখন হ'ব ছ'চিয়েল ষ্টাডিজৰ ওপৰত, য'ত 60টা প্ৰশ্ন আহিব, 60 নম্বৰৰ কাৰণে। 60টা কুৱেশ্যন 60 নম্বৰৰ কাৰণে আহিব। আজিৰ ভিডিঅ'টোত ইমানেই। যদি আপোনালোকে টেটৰ প্ৰিপাৰেশ্যন কৰে, তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। নেক্সট ভিডিঅ'টোত আমি আপোনালোকে আসাম টেটৰ পেপাৰ 1 আৰু পেপাৰ 2 ডিটেইল সিলেবাছ, যেনে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিত কি টপিক থাকিব, ইংলিছৰ কোনবোৰ টপিকৰ ওপৰত প্ৰশ্ন আহিব, এনেকুৱা ডিটেইল সিলেবাছৰ বিষয়ে আমি আলোচনা কৰিম। নেক্সট ভিডিঅ'টো অতি সোনকালে পাই যাব। আৰু 2021 টেটৰ ৰেগুলাৰ ভিডিঅ'ৰ কাৰণে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।